বৃহস্পতিবাৰৰ আপোনালোকে কেণ্ডেল আচলতে এই গোটেই ঘটনাটো বহুত শোকজনক আৰু এটা কথা এনেকুৱা নহয় যে আমি কেণ্ডেল লাইট কৰি একদম তেওঁক মানে অপৰাধীক শাস্তি দিব পাৰিম, এইটো নহয়। এইটো আমাৰ দেশৰ ন্যায়পালিকাই কৰিব, কিন্তু আমি এইটো এটা প্ৰতীকাত্মকভাৱে আমি আচলতে এটা বাৰ্তা দিব বিচাৰিছোঁ। আৰু এইটো অকল সেই মানে মৌমিতা দেৱনাথৰ কাৰণে নহয়, আমাৰ সমাজত আমাৰ দেশত এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে আছে। আজি অসমতো আপোনালোকে দেখিছে বহুত বছৰৰ পৰা এই ধৰণৰ ঘটনা ঘটি আছে। আমি কেইদিনমান শুনো, চিঞৰ বাখৰ কৰোঁ, দুখ প্ৰকাশ কৰোঁ, কেণ্ডেল লাইট কৰোঁ, তাৰপিছত লাহে লাহে বস্তুটো নোহোৱা হৈ যায়। এনেকুৱা হ'ব নালাগে। আৰু আমি শিক্ষক হিচাপে বা ছাত্ৰ ছাত্ৰী হিচাপে আমাৰখিনিত আমি যিখিনি কৰিব পাৰোঁ, আমি এটা কেৱল মেছেজ দিব বিচাৰিছোঁ গোটেই ভাৰতবৰ্ষকে, গোটেই বিশ্বকে, যে মানে আমি এনেকুৱা ভিক্টিমবিলাকৰ কাৰণে আমি মাত মাতিব ওলাই আহিছোঁ আৰু আমি বিচাৰোঁ যে তেওঁলোকে ন্যায় পাওক। আৰু এই মুহূৰ্তত এগৰাকী মাতৃ হিচাপে মোৰ আচলতে কথা ক'বৰ কাৰণে ভাষাই নাই। মোৰ নিজৰো এজনী ছোৱালী আছে। মই মৌমিতা দেৱনাথটো গুচি গ'ল, কিন্তু তেওঁৰ মাকৰ কাৰণে মই মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ঈশ্বৰে এই মুহূৰ্তত তেওঁলোকক মাক দেউতাকক শক্তি দিয়ক এইখিনি সহ্য কৰিবৰ কাৰণে, আৰু এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও নঘটক, ভগৱানে সকলোকে সুমতি দিয়ক, মই এইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আৰু দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ বিশ্বাস আছে। মই ভাবোঁ অকল মৌমিতা দেৱনাথ নহয়, এনেকুৱা যিমান ঘটনা হৈছে আমাৰ ন্যায়পালিকাই নিশ্চয় তেওঁলোকক উপযুক্ত শাস্তি দিব। We have organized this silent march in protest against the rape and murder of the student doctor in Kolkata, and that victim is a representative of all female victims who have been victimized by so many crimes, not only rape but all kinds of crimes directed against women. So we have actually united to show our solidarity to all the victims across the nation and across the world. And so today it is not like any other day, because the BU fraternity have come together, including BUSU, that is Students Union, and Buta Teachers Association, and APSU BU unit. Then we have Employees Association, Bड'ल University Employees Association. We have Officers Union also, and Bengali Students Federation. So we have all come together for this common cause to voice our rage against such heinous crime committed on women.